প্ৰথম ব্যক্তিসকলৰ বিষয়ে জানো আহক। ১ নম্বৰ, প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন? উত্তৰ ফখৰুদ্দিন আলি আহমেদ। ২ নম্বৰ, প্ৰথম অসমীয়া ৰাজ্যপাল কোন? উত্তৰ বিষ্ণুৰাম মেধি। ৩ নম্বৰ, প্ৰথম অসমীয়া মুখ্যমন্ত্ৰী কোন? উত্তৰ গোপীনাথ বৰদলৈ। ৪ নম্বৰ, বিলাতত পঢ়িবলৈ যোৱা অসমীয়া কোন? উত্তৰ আনন্দৰাম ঢেকিয়াল ফুকন। ৫ নম্বৰ, প্ৰথম অসমীয়া গদ্য লেখক কোন? উত্তৰ ভট্টদেৱ। ৬ নম্বৰ, প্ৰথম অসমীয়া পদ্মভূষণ উপাধি লাভ কৰোঁতা কোন? উত্তৰ বিমলা প্ৰসাদ চলিহা। ৭ নম্বৰ, প্ৰথম অসম ৰত্ন কোনে পাইছিল? উত্তৰ ড ভূপেন হাজৰিকা। ৮ নম্বৰ, প্ৰথম সংগীত নাটক অকাডেমি বঁটা প্ৰাপক কোন? উত্তৰ মিত্ৰদেৱ মহন্ত। ৯ নম্বৰ, প্ৰথম পদ্মশ্ৰী পোৱা অসমীয়া কোন? উত্তৰ ড কৃষ্ণকান্ত সন্দিকৈ। ১০ নম্বৰ, প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী কোন? উত্তৰ ড বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। ১১ নম্বৰ, এছিয়ান গেমছত স্বৰ্ণ বিজয়ী প্ৰথম অসমীয়া ব্যক্তি কোন? উত্তৰ ভোগেশ্বৰ বৰুৱা। ১২ নম্বৰ, প্ৰথম অসমীয়া সংগীত নাট্য অকাডেমিৰ অধ্যক্ষ কোন? উত্তৰ ড ভূপেন হাজৰিকা। ১৩ নম্বৰ, ঘূৰণীয়া মেজমেলৰ অসমীয়া প্ৰতিনিধি কোন আছিল? উত্তৰ চন্দ্ৰধৰ বৰুৱা। ১৪ নম্বৰ, ফৰেষ্ট মেন অৱ ইণ্ডিয়া উপাধি পোৱা প্ৰথম অসমীয়া কোন? উত্তৰ যাদৱ পায়েং। ১৫ নম্বৰ, প্ৰথম অসমীয়া মহিলা চিকিৎসক কোন? উত্তৰ ডাক্তৰ ৰজনীপ্ৰভা শইকীয়া। ১৬ নম্বৰ, প্ৰথম মহিলা কোন যিয়ে পদ্মশ্ৰী উপাধি পাইছিল? উত্তৰ নলিনীবালা দেৱী। ১৭ নম্বৰ, প্ৰথম মহিলা জ্ঞানপীঠ বঁটা বিজয়ী কোন? উত্তৰ মামণি ৰয়ছম গোস্বামী। ১৮ নম্বৰ, প্ৰথম মহিলা যিয়ে সাহিত্য অকাডেমি বঁটা লাভ কৰিছে? উত্তৰ নলিনীবালা দেৱী। ১৯ নম্বৰ, প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন? উত্তৰ ছৈয়দা আনোৱাৰা তাইমুৰ। ২০ নম্বৰ, প্ৰথম অসমীয়া মহিলা IAS কোন? উত্তৰ পাৰুল দাস।